হ্যালো স্টুডেন্টস, এসএসএলসি এক্সাম 2026 আজি 16 ফেব্রুয়ারি ইংলিশ এক্সাম আছিল আৰু মোক বহুতে মেসেজ কৰিছে স্যার ইংলিশ পেপাৰখন টান আছিল, আজি ইংলিশ পৰীক্ষা বেয়া হৈ গল, কোশ্চেন একোৱে বুজি নাপালো, গ্ৰেছ মাৰ্ক দিব না। আজি সকলোবোৰ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম, গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা, নহলে কথাখিনি তোমালোকে বুজি নাপাবা। প্ৰথম কথা, ইংলিশ পেপাৰখন সঁচাই টান আছিল নে? বুকৰ বাহিৰৰ পৰা দিয়া নাই, কোশ্চেনবোৰ একেই আছিল কিন্তু অলপ ঘূৰাই দিছিল, মানে ডাইরেক্ট লাইন নিদি কনসেপ্ট বুঝি উত্তর দিব লাগিছিল। যে মুখস্থ কৰি গৈছিল তেওঁলোকৰ অলপ অসুবিধা হৈছিল, কিন্তু যে চেপ্টাৰ বুঝি পঢ়িছিল তেওঁৰ বাবে টান নাছিল। আৰু এমসিকিউ বোৰ চেপ্টাৰৰ ভিতৰৰ পৰাই আছিল, বাহিৰৰ পৰা একো দিয়া নাই, কিন্তু অপশনবোৰ অলপ কনফিউজিং আছিল। যে চেপ্টাৰ ভালকৈ পঢ়িছিল তেওঁ এনসাৰ কৰিব পাৰিছিল, কিন্তু যে লাষ্ট মোমেন্ট মুখস্থ কৰিছিল তেওঁলোকৰ অলপ প্ৰব্লেম হৈছিল। যে মেইন কিতাপৰ চেপ্টাৰখিনি ভালকৈ পঢ়ি গৈছিল তেওঁলোকৰ বাবে এমসিকিউখিনি ইজি আছিল। আৰু গ্ৰামাৰত সেম ৰুল আছিল, কিন্তু সেন্টেন্স অলপ ডিফাৰেন্ট আছিল। মানে ৰুল নাজানিলে প্ৰব্লেম, কিন্তু ৰুল জানিলে ইজি। সেয়ে বহুতে কৈছে পেপাৰ টান আছিল, আচলতে পেপাৰ ট্ৰিকি আছিল, ইমান টানো নহয় ইমান সহজো নহয়, মিডিয়াম পেপাৰ আছিল। এতিয়া আহোঁ মূল কথালৈ, যিসকল ষ্টুডেণ্টৰ ইংলিছ এক্সাম বেয়া হৈছে আৰু অলপ মাৰ্কৰ কাৰণে যদি ইংলিছ এক্সামত ফেইল কৰে তেনেহলে গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিবনে নাই? মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক নতুন কথা নহয়, আগৰ পৰাই মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া দেখা গৈছে। আগৰ মেট্ৰিক পৰীক্ষাতো দেখা গৈছে, যদি কোনোবাই মাত্ৰ 4-5 মাৰ্কৰ বাবে ফেইল কৰে আৰু বাকী 5টা সাবজেক্টত ভাল মাৰ্ক লৈ পাছ কৰে তেনেহলে সেই ষ্টুডেণ্টজনক বোৰ্ডে ফেইল কৰা সাবজেক্টত গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়ে। এইটো আগতে হৈছিল, এইটো নতুন কথা নহয়। এতিয়া মই এটা এক্সাম্পল দিছো, ধৰা তুমি ইংলিছৰ এমসিকিউত 45 মাৰ্কৰ ভিতৰত 45 মাৰ্ক পাবা আৰু থিওৰিত 45 মাৰ্কৰ মাজত 10 পাবা, তেতিয়া তুমি ফেইল, কিয়নো এমসিকিউত 45 মাৰ্কৰ মাজত পাব লাগে 13 মাৰ্ক, কিন্তু তুমি পাইছা 45 মাৰ্ক। এইটো ঠিকই আছে, তুমি এমসিকিউত পাছ কৰিছা, কিন্তু আনহাতে থিওৰিত 45 মাৰ্কৰ ভিতৰত পাব লাগে 14 মাৰ্ক, কিন্তু তুমি পাইছা 10 মাৰ্ক, মানে পাছিং মাৰ্কতকৈ 4 মাৰ্ক কম পাইছা। এতিয়া এনে ক্ষেত্ৰত ইংলিছৰ থিওৰিত 4 মাৰ্ক বোৰ্ডে গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিবনে? দিব। যদি বাকী 5টা সাবজেক্টত ভাল মাৰ্ক লৈ পাছ কৰা তেনেহলে এটা সাবজেক্টত থিওৰিত 4-5 মাৰ্কৰ কাৰণে ফেইল কৰিলে গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। মনত ৰাখিবা, থিওৰিত হাতৰ তলত পালে গ্ৰেছ মাৰ্ক নিদিয়ে, আৰু এমসিকিউত 2-3 মাৰ্কৰ কাৰণে ফেইল কৰিলে গ্ৰেছ মাৰ্ক নিদিয়ে। সেইকাৰণে গ্ৰেছ মাৰ্কৰ আশা কৰি নাথাকিবা, কাৰণ গ্ৰেছ মাৰ্কটো হৈছে বোৰ্ডৰ ওপৰত ডিপেন্ড কৰে। গ্ৰেছ মাৰ্ক ইচ্ছা কৰিলে দিবও পাৰে, ইচ্ছা কৰিলে নিদিবও পাৰে। আশা কৰো কথাখিনি তোমালোকে বুজি পাইছা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু তোমালোকে কমেন্ট কৰি জনোৱা ইংলিছৰ কুৱেশ্যন পেপাৰখন টান আছিল নে সহজ আছিল।